দ্বিতীয়বাৰৰ বাবে উপস্থিত হ'লোহি কাছিং ৰেষ্টুৰেণ্টত মানে কাছিং মাজুলী ৰেষ্টুৰেণ্ট আৰু বিশেষ আজিও মানে এটা নতুন পৰিৱেশ আৰু আজি আহি আছে বিশেষ অতিথি কাছিং মাজুলী ৰেষ্টুৰেণ্টলৈ আৰু সবিশেষ চাই দিব কোন আহি আছে কি কথা অলপ ছাছপেন্সত থাকক আৰু গোটেইখিনি দেখাম আৰু দ্বিতীয়ৰ বাবে উপস্থিত এতিয়া কি খাওঁ কি নাখাওঁ গম পাব আহক আৰু সৌপিনে পাই গ'লেহি আমাৰ অতিথি বিশেষ মানুহ আৰু চাই থাকক সবিশেষ ৱেলকাম মাজুলী ৱেলকাম আমাৰ এতিয়া দাদা এয়া আৰু বিশেষ আহি আছে এইপিনে সকলোৱে চিনি পাবই চাগে মেম ৱেলকাম টু মাজুলী Thank you. আৰু কোন গম পালে কি কথা বাইদেৱে আগত মানে ফ্ৰেছ হৈ লওক তাৰপিছত গম পাব কি কথা গোটেইখিনি জনাম আৰু বিশেষভাৱে মানে বাইদেৱে আছে কাছিং মাজুলী মানে টেষ্ট কৰিব নহয় জানো চাই থাকক সবিশেষ আৰু কোন কি কথা ক'ব নালাগে সকলোৱে এখন চিনাকি মুখ আৰু বিশেষকৈ আমি আজি গোটেইখিনি মানে তেখেতৰ অলপ জাষ্ট মাজুলীত কেনেকুৱা কি কথা মাজুলীত আগে পিছে আহিছেনে নাই মই জনাতো পোৱা নাছিলোঁ কিন্তু আজি ফাৰ্ষ্ট দেখিছোঁ আৰু মানে ধৰি লওক এনেকৈ টিভিয়ে চিভিয়ে দেখি থকা বা এনেকৈ মোবাইলত দেখি থকা কিন্তু আজি ডাইৰেক্ট মানে লাইভ ফেচ টু ফেচ দেখিছোঁ আৰু এইপিনে বাইদেউ মানে কথা পতা লাগি আছে প্ৰায় মানে সকলো বহি লৈছে আৰু বাইদেউৰ পৰা জানিব চেষ্টা কৰিম বাইদেউ নমস্কাৰ দেই মাজুলীলৈ ৱেলকাম বাকী বহি লওক আমি সৰুকৈ আপোনাৰ পৰা মানে কিবা এটা জানিব বিচাৰিম মাজুলীত কেনেকুৱা কি কথা মাজুলী এতিয়া মই আহি পোৱা নাই কোনোদিনে আজি মোৰ ফাৰ্ষ্ট টাইম আৰু আহি এতিয়ালৈকে খুবেই ভাল লাগিছে চাওচোন এতিয়া আকৌ কি হয় মাজুলীত ফাৰ্ষ্ট টাইম হয় এনেকৈ আগতে আহিবলৈ মন গৈছিলে নে মাজুলী অহাৰ খুব ইচ্ছা আছিলে আৰু ভালেই হ'ল চান্স হিচাপে পালোঁ আৰু অনুষ্ঠান পৰিৱেশন কৰা হিচাপে চান্সটো পোৱা আৰু বেছি ভাল লাগিছে মাজুলী ফেৰীত কেনেকুৱা লাগিলে ভালে লাগিছে মোৰ ফেৰীত উঠা হয়তো প্ৰথম ভয় লগা নাই নে নাই ভাল লাগিছে এনে সাঁতুৰিব জানে নে মই সাঁতুৰিব নাজানো সৰুতে শিকাইছিলে নে কেনেকুৱা নাই আমাৰ দাদাই জানে কেৱল সাঁতুৰিব আৰু মা জানে মায়ে জানে দাদাই জানে কিন্তু আপুনি নাজানে শিকিব লাগিছিলে আকৌ নাই শিকা নহ'লে আৰু টাইম যেনেকৈ এতিয়া চুইমিং পুলত শিকে মানুহে তেনেকৈ শিকিব লাগিছিলে এতিয়া শিকিবহে লাগিব বাকী ফেৰীত আহোঁতে কিবা প্ৰব্লেম নাই একো প্ৰব্লেম হোৱা কেনেকুৱা পালে মানে ফেৰীত ভাল লাগিছে ভালে সুন্দৰ এক্সপিৰিয়েঞ্চ একদম খুব ধুনীয়া এক্সপিৰিয়েঞ্চ আচ্ছা কাছিং মাজুলী এতিয়া ভৰি দিছে মানে খানা খাব তাৰপিছত টেষ্ট ল'ব কি হয় কি দেখাম গোটেইখিনি চাই থাকিব আৰু বিশেষকৈ মানে টিভিত বা এনেকৈ ধৰি লওক মোবাইলত দেখি থকা মানুহগৰাকী আজি লাইভ মানে ফ্ৰেছ টু ফ্ৰেছ দেখিছোঁ আৰু খুব ভাল লাগিছে চাই থাকিব টেষ্ট কৰাৰ পাছত দেখাম আৰু এইপিনে বাইদেউৰ মাক এইপিনে আছে বাকী আপোনাৰ ভাল নামটো মোৰ নামটো বিচিত্ৰা হৈছে আচ্ছা মাজুলীত কেনেকুৱা লাগিছে ক'লে বাই কেনেকুৱা কি কথা ক'লে লাগিছে তাই যে কৈছে সেইটো ভয় কৰিলোঁ ভয় লাগিছিলে নাই লগা নাই সাঁতুৰিব জানে যেনিবা নাৱত উঠোতে কিবা মানে প্ৰথমতে ভাবিছে নাৱত কিবা হ'ব নেকি এনেকৈ ধৰি লওক নিউজে পত্ৰই বেলেগ এটা শুনি থাকে মাজুলী মানে ফেৰী কিবা কিবি কিন্তু এনেই লাগিছিলে নেকি মোৰ ভয় লগা নাই মইতো বৰপেটা পাটবাউকে নাৱত উঠাৰ অভ্যাস আছে আজি মানে মাজুলী ফালি দিম বুলি আহিলে খুব সুন্দৰ কিনে দাদা দুজন মানুহ আহিছে সকলোৰ লগতে মানে চিনা পৰিচয়টো হৈ যায় তোমাৰ বাকী আপোনাৰ ভাল নামটো মোৰ নাম দীপজ্যোতি বৰ্মন আচ্ছা ডাঙৰ নাম আমাৰ নামবিলাক মানে কিবা নাই তেনেকুৱা বাকী মাজুলী আগে পিছে অহা হৈছে নাই এইবাৰ প্ৰথম আহিছোঁ প্ৰথম মানে চবেই ফাৰ্ষ্ট টাইম বাকী আপুনি মনো ডেকা মই আহিছোঁ বাকী ভাল লাগিলে বাকী এইপিনেও আছে দাদা এজন বাকী আপোনাৰ নামটো মোৰ নাম সুভতাই দাদাজন মই আচ্ছা অলপ মানে চেহেৰাবিলাক চবে একে লাগিছে আপোনাৰ ভাল মোৰ নাম ধ্ৰুৱ নামেই নুফুটে বাকী মাজুলীত ফাৰ্ষ্ট টাইম আমাৰ মেক্সিমামৰে ফাৰ্ষ্ট টাইম কিন্তু দাদা আছে দুই এজন আছে আগতে অহা বাকীখিনি আমাৰ ফাৰ্ষ্ট টাইম আচ্ছা এতিয়া কাকো ইমান প্ৰেছাৰ নিদিওঁ খাই লওক মানে আহি আছে আমাৰ বাকী মিউজিচিয়ানখিনি আহি লওক গোটেইখিনি সকলোকে দেখাম আৰু বিশেষকৈ চাই থাকিব আৰু যদি নতুনকৈ চেনেলটো ভিজিট হৈছে তেনেহ'লে কি কৰিব লাগে গম পাব আৰু এতিয়া এতিয়া মানে ৰাইজক ফিডবেকটো দি দিয়ক মাজুলীবাসী মোৰ ফিডবেকটো তুমি থালখন চালে গম পাবা আচ্ছা থালখন চাই লওক একো নাই ইয়াতে আচ্ছা টেষ্ট মজা টেষ্ট বহুত ধুনীয়া লাগিছে হয় গোটেইখিনি মই চাফাকৈ ফুল মাৰ্কছ দিম 100 আউট অফ 100 বঢ়িয়া বাকী বা ওচৰতে এইপিনে খাই আছে দাদাজনে কেনেকুৱা লাগিছে খুব সুন্দৰ উদৰ পৰা খাইছোঁ একদম আচ্ছা উদয়ৰ পৰা খাইছে খুব ভাল লাগিছে
এইফালেতো মায়ে খাই ৰেডিয়ে হৈ গ'ল আৰু একদম আচ্ছা এইপিনে গোটেইখিনি খাই ৰেডি এইপিনে একদম ৰেডি এইটো পাৰ্টি আগত কিন্তু এইটো পাৰ্টি অলপ লেট হৈছে আৰু মানে ৰ'ব তাৰ মাজতে বাইদেউৰ পৰা মানে ধুনীয়াকৈ সৰুকৈ ইণ্টাৰভিউ এটা লৈ ল'লোঁ মানে বাৰ্তা লৈ ল'লোঁ নিউজলৈ বুলি আৰু নিউজত এইটো পাব কিন্তু মোৰ চেনেলত একদম ফুল ভিডিঅ'টো পাব বঢ়িয়াকৈ তো কেনেকুৱা লাগে কি কথা ক'ব আৰু বিশেষ লং ভিডিঅ' নহয় জাষ্ট নৰ্মেলকৈ দিলোঁ ভিডিঅ'টো চব কেনেকুৱা লাগিল ক'ব আৰু শেষৰকণ চাওক আৰু দিয়ক বিশেষকৈ গম পালে বঢ়িয়াকৈ চালে কি নহয় কি হয় আৰু কি গম পালে আৰু আজি বিশেষকৈ অনুষ্ঠান আছে অনুষ্ঠান কৰিব আৰু অনুষ্ঠানো পাৰিলে মানে পৰাপক্ষত আহিম কাৰণ মোৰ ঘৰৰ পৰা বহুত দূৰ হৈ যায় কাৰণ ধৰি লওক ইয়াৰ তাৰ পৰাতো 30 আপ হৈছে মানে তো আমাৰ ঘৰলৈ অলপ মানে যাব লাগে এইপিনে ইয়ালৈ অহা মাত্ৰ 30 হৈছে আৰু মই এতিয়া ইমান দূৰ অহা যোৱা কৰাটো অকণমান প্ৰব্লেম হয় কিন্তু হ'লেও মানে আপোনালোকৰ বাবে ট্ৰাই কৰিম চ' আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত আকৌ এটা নতুন ভিডিঅ' লগ পোৱা এইপিনে দাদাই কিবা এটা ক'ব লাগিব দেই কেনেকুৱা লাগিলে ভাল লাগিলে তোমালোকে আমাৰ লগত সহযোগ কৰিলা এনেকুৱা বাইদেউটো ভাল লাগিলে বাকী এনেই আপোনাৰ আজি প্ৰগ্ৰেম চাওঁ লাগিছে নিশ্চয় চাম তেখেতো মই খুব প্ৰিয় এজন গায়িকা গতিকে মই আজি প্ৰগ্ৰেমটো জানিম আচ্ছা কিন্তু হেলমেট লৈ যাব হেলমেট বাইকত লগাই থাকে হেলমেট মেন মানে বিশেষকৈ নিজৰ ছেফটিৰ কাৰণে ফাইন খোৱা ভয়ত নহয় নিজৰ ছেফটিৰ কাৰণে হেলমেটটো লাগে মানে